আৰু আজি হৈছে সেই বিশেষ দিনটি, আজি হৈছে মোৰ জন্মদিন আৰু আজি এই বিশেষ দিনটি চাব গৈছোঁ মোৰ মাৰ কাৰণে। আৰু মোৰ সৌভাগ্য যে আজিৰ দিনটিত মই জন্ম পাইছিলোঁ আৰু আজিৰে পৰা মোৰ 22 বছৰ পাৰ হৈ 23 বছৰ ভৰি দিলোঁ। আৰু যিহেতুকে মই মিনি ব্লগ বুলি কৈছোঁ, ভিডিঅ'টো বেছি লং নকৰোঁ, দিনটো ৰাতিৰ সময়ত কিখিনি কৰা যায় সেইখিনিৰ লগত এটা মিনি ব্লগ বনাই দিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাব সকলোৱে আৰু মৰম দিব আৰু আহি থকা বছৰকেইটি যাতে মোৰ ভালে যায় তাৰে কামনা কৰিব। ভিডিঅ'টি মই এনেদৰে ষ্টাৰ্ট কৰিলোঁ। এয়া মই ল'লোঁ ৰুটি, এয়া মায়ে ল'লে ভাত পানী খাই দুপৰীয়া হৈয়ে গ'ল আৰু মানে মাও আহিলে ঘৰৰ, মোৰ মা ছয়গাঁৱৰ পৰা। আৰু এয়া মই ভাত পানী বনাই কাটিং ক্লাছলৈ ওলালোঁ। এয়া খুৰীমা। আৰু মই এনেও ভাবি আছিলোঁ কাটিং ক্লাছৰ ভিডিঅ' দিম বুলি, ইহঁতে লাইক কৰে ভিডিঅ' নকৰে। চ' এয়া মোৰ মেম। আৰু এনেদৰে আহি ভাত পানী খাই ইভিনিং হ'ল, মই গা পা ধুই বাটত আহিলোঁ। আহোঁতে দেখিছেনে এখেত আহিছে, মই কিন্তু নাজানো দেই এখেত যে আহিছে, কিন্তু হঠাতে আহি গৈছে। তই লাকি মানুহ ন। Happy birthday to you. Happy birthday to you, Moon. Happy birthday to you. একচুৱেলি এখেতে যে কেক আনিছে মই গম নাপাওঁ, তো ছাৰপ্ৰাইজ হৈ গৈছোঁ মই। তথাপিও এনেকৈ হেপী হৈ কেকটো কাটিলোঁ, কাটি পেলাই আৰু গতিকে মই ভিডিঅ'টো লং নকৰোঁ বুলি কৈছোঁ, তো শ্বৰ্টতে শেষ কৰি দিম। আৰু আমি কাকো মাতিবও নোৱাৰিলোঁ এইবাৰ, কোনেও বেয়া চেয়া নাপাব। আৰু এনেদৰে চেলিব্ৰেশ্যন কৰিলোঁ। আমাৰ ছাৰ দেখিছে নাই, এটা বহি আছে, সেনেকৈ খুৱাই দিছোঁ কেক মই তাক। লগতে পাপু ভিডিঅ' কৰি আছে, থেংক ইউ ছ' মাছ পাপু। আৰু ইহঁতক খাব দিলোঁ চাহ, কেক আৰু বিস্কুট। এয়া মামাৰ ছোৱালী, মামাৰ ল'ৰা পাপু আৰু খুৰীমাহঁতৰ ছোৱালীজনী। আৰু ইফালে মা চাহ দি আছে, গৰম দিছে বহুত। তো এনেদৰে আৰু ইহঁতক এনেকৈ ভাত খাব দিলোঁ। বেলেগ যোগাৰ কৰা নাই, ভাতে বনাইছোঁ যি গতিকে ৰাতিও হৈ গ'ল। আৰু সকলোৱে ভিডিঅ'টি চাব, মৰম দিব, বহুত গৰম। চ' ভিডিঅ'টি এনেদৰে কৰিলোঁ। গাইজ মোক আশীৰ্বাদ দিব সকলোৱে। বাই বাই।